প্লাষ্টিক 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 আমি যে সকলোৱে ব্যৱহাৰ কৰোঁ প্লাষ্টিকৰ ফলত কি হ'ব পাৰে আপোনালোকে ভাবি চাইছেনে? ভাবি চাইছে? নাই ভবা? চ' মই আজি ভাবিলোঁ সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ। চ' আহকচোন ভিডিঅ'টো চাওঁ। ভিডিঅ'টো প্লিজ স্কিপ নকৰিব, গোটাই চাওক চাই যদি। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হাই ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম টেকনিকেল ভিডিঅ'। মই টেকনিকেল ভিডিঅ' বনাওঁ সদায়, কিন্তু আজি আমি এটা বেলেগ বিষয় লৈ আজি আলোচনা কৰিম। আপোনালোকে সকলোৱে জানে এই পৃথিৱীত ৰ'দৰ উত্তাপটো বাঢ়ি গৈছে। চ' কিহৰ কাৰণে বাঢ়িছে? আমাৰ কাৰণে। চ' কিহৰ কাৰণে বাঢ়িছে এইটো আজি আলোচনা কৰিম কিছুমান পইণ্ট লৈ। চ' আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' কি হৈছে, আগৰ যুগততো এনেকুৱা নাছিল। মোটামুটি আৰু 10-15 বছৰ আগত এনেকুৱাতো ৰ'দ নাছিল। তেতিয়াওতো সূৰ্য সিমানে দূৰত আছিল, এতিয়াওতো সিমানে দূৰত আছে। চ' আগতে কি হৈছিল, সূৰ্যটো ডাইৰেক্ট এইখন ধৰক এইখন পৃথিৱী, সূৰ্যৰ ৰশ্মিটো আহিছে, আহি পেলাই ইয়াত পৰিছে, পৃথিৱীত পৰিছে। তাৰপিছত গধূলি হৈছে, পৃথিৱীৰ পৰা সেই ৰ'দৰ যোনখিনি ভাপ সেইখিনি বাহিৰত ওলাই গৈছে। আৰু আজিকালি কি হৈছে, সূৰ্যৰ ৰশ্মি ঠিকে পৰিছে, মজাকে পৰিছে, ইয়াত পৃথিৱী পূৰা গৰম হৈ গৈছে। তাৰপিছত বাহিৰ ওলাব পৰা নাই। কিহৰ কাৰণে? বাহিৰ ওলাবৰ চেষ্টা কৰিছে ভাৱ হৈ, কিন্তু তাৰে ওপৰত কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেনৰ, প্লাষ্টিকৰ প্ৰদূষণৰ মস্ত এটা ৱালান লেয়াৰ পৰি আছে। তো কি হ'ল, সূৰ্যৰ ৰশ্মি পৰিল ঠিকেই, কিন্তু ওলাই যাব নোৱাৰা আৰু কি হ'ল, পৃথিৱী গৰম হৈ গ'ল। পৃথিৱী গৰম হ'লেতো মানুহ মাখা গৰম হ'বই, আৰু মানুহ মাখা গৰম হ'লেতো গৰমকৈ এটা ভৰি মৰিমেই আমি। চ' আৰু গাঁৱততো ক'বাই ভাল, লাইন চাইন নাই, পৰি থাক বাঁহৰ তলত বিচনীখন দি এনেকৈ বিচি থাক, বা অলপ বতাহ আহিব, মজা লাগছে। লাইনততো আকৌ আশাই নাই। চ' তাৰ বাবে লাইনক দুখ দি লাভ নাই আচলতে। তাৰ মুখ্য কাৰণ আমি মানুহবোৰ। আমি জানো প্লাষ্টিক মানুহৰ বাবে কিমান উপযোগী আৰু কিমান অনুপযোগী। তাৰ ফলতো আমি প্লাষ্টিক ব্যৱহাৰ কৰিছোঁ। বহুত জেগাত প্লাষ্টিক বন্ধ কৰিছে, তথাপিও চলি আছে বহুত ঠাইত। যিমান ঠাইত বন্ধ কৰিছে তাতকৈ 10 গুণ ঠাইত চলি আছে প্লাষ্টিক। তাৰ ফলত কি হৈছে, আৰু ছেকেণ্ড কাৰণ কি, প্লাষ্টিকবোৰ আমি য'তে ত'তে পেলাইছোঁ। ভালকৈ শুনি লওক, য'তে ত'তে পেলাইছোঁ। এইটো প্লাষ্টিকৰ থোৱা হ'ব পাৰে, প্লাষ্টিকৰ বটল হ'ব পাৰে, বা প্লাষ্টিকৰ এটা বোম টেংকিও হ'ব পাৰে। হয়, কি হৈছে, তাতে পেলাই থৈ দিলোঁ। 5 বছৰৰ পিছত এইটো একদম গলি চলি একদম বেয়া দেখা হ'ল। আমি জানো প্লাষ্টিক নপচে, তথাপিও আমি পেলাইছোঁ তাতে। পেলাৰ ফলত কি হৈছে, বৰষুণটো অহা কমিয়ে গৈছে, তথাপিও ধৰক কেতিয়াবা এইখন পৃথিৱী, ইয়াৰ ওপৰত এনেকৈ প্লাষ্টিক আমি পেলাই দিছোঁ। তো প্লাষ্টিকৰ এটা লেয়াৰ হৈ গ'ল। প্লাষ্টিক নপচে আমি জানো। বৰষুণ আহিছে, বৰষুণ নাহেয়ে, তথাপিও কেতিয়াবা আহিছে ধৰক, বৰষুণৰ টোপাল পৰিছে। বৰষুণৰ টোপাল মাটিৰ তলত যাব লাগে না এতিয়া বাগৰি যাব লাগে? এতিয়া যদি পৃথিৱীখনৰ ওপৰত বোম এটা প্লাষ্টিকৰ এটা এনেকুৱা ঢাকা নান হৈ থাকে, কাভাৰ হান হৈ থাকে, তো পানীখিনি কেনেকৈ তলত যাব? আৰু পানীখিনি তলত নেগলি গাছ গছনি গেলা কেনেকৈ হ'ব? গাছ গছনি নহ'লে বৰষুণ কেনেকৈ হ'ব? আৰু সেনেকৈ পানী গেলা বাগৰি বানপানী নহয় কি হ'ব? য'ত খৰাং হৈছে খৰাঙেই হৈছে, য'ত বানপানী হৈছে বানপানী হৈছে, হয় না? মূল কাৰণ কি? আমি
কাৰণ আমাৰ কাৰণেতো হৈছে এইবিলাক। আচলতে সকলো মানুহক দোষ দি লাভ নাই, বহুত মানুহে এইবোৰ ইউজ নকৰে জানি শুনি, কিন্তু বহুত বহুত মানুহ ইউজ কৰে, সেইটো মই কৈছোঁ। ত' কি হৈছে কি তাৰমানে মানুহবিলাকে জানি পেলাই ভুল কিয় কৰি আছে, মই এইটো বুজি নাপাওঁ। আপুনি ভাবিছে সি ইউজ কৰি আছে সেইকাৰণে মই ইউজ কৰিছোঁ, হয়। মই ভাবি আছোঁ সি ব্যৱহাৰ কৰিছে মই কিয় নকৰিম, হ'ল। আপোনাক দেখি কোনোবাই ভাবছি, সি কাৰোবাক ভাবছি, এনেকে ভাবি 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 পুৰা পৃথিৱীখন প্লাষ্টিকেদি বজা হৈ গেছি। ধৰক কিছুমানে প্লাষ্টিক ফেলে নথয়, জ্বলাই দিলাক, ভাল কথা, জ্বলাই দিছি, চাফা হৈ গেল, হয় না? জ্বলাই দিয়াৰ ফলত কি হৈছে? জুই লগাই দিলাক, প্লাষ্টিকৰ একদম মজা সুগন্ধ, চবে শুনছি, গম পায় সকলোৱে। তাৰপিছত প্লাষ্টিকৰ পৰাই মজাকে এটা সুগন্ধ ওলাল, সুগন্ধটো ক'ত যাব? বায়ুত গেল, বায়ুত মিক্স হৈ গেল, মিহলি গেল, তাৰপিছত কি হ'ল? বায়ু প্ৰদূষণ হ'ল। বায়ু প্ৰদূষণ হ'লতো হ'লেই, সেইটোতো ক'বা নাযাওঁৱেই। বায়ু প্ৰদূষণটো হৈছিয়ে, কোনোবা যুগৰ পৰাই হৈছি। তথাপিও অলপ অলপ হৈছিল, এতিয়া বহুত হৈছি, গতিকে সেইটো ক'ব নাযাওঁ। বহুত গৰম, চ' কি হৈছে? সেই প্ৰদূষণৰ বায়ুত মিক্স হৈ এটা মস্ত ডাঙৰ এটা পাতি হেন কৰিছে। সেইটোত কোনো বেলেগ বায়ু নাই, অকল প্ৰদূষণৰ বায়ু। চ' তাৰ ফলত সূৰ্যৰ ৰশ্মি বাহিৰত যাব পৰা নাই। সোমাইছে ঠিকেই, পুৰা সদায় সোমাই আছে সূৰ্যৰ ৰশ্মি, তাৰপিছত ওলাই যাব পৰা নাই পৃথিৱীৰ পৰা। ত' পৃথিৱী ওলাই যাব নোৱাৰিলে, পৃথিৱী গৰম নহয়, কিবা হ'ব নেকি গৰম? পৃথিৱী গৰম হ'লে মানুহ গৰম নহয়, কিবা হ'ব? চ' এইটো এটা মুখ্য কাৰণ হ'ল প্লাষ্টিক। প্লাষ্টিক আপোনালোকে সকলোৱে জানে, প্লাষ্টিকৰ ফলত সাগৰ, মহাসাগৰ, নদ নদী, খাল বিল ভৰ্তি হৈ গৈছে। তথাপিও প্লাষ্টিক চেছ হোৱা নাই, প্লাষ্টিক উলিয়াই আছে, উলিয়াই আছে, গাঁৱৰ পৰা নিয়ে গাঁৱৰ পৰা নিয়ে আছে দুনিয়াৰ পুৰণা প্লাষ্টিক, লহাটিং বেপাৰী আহে যি দেওঁ আমি। চ' কি হৈছে? নদীগেলা ভৰ্তি হৈ গৈছে প্লাষ্টিকেদি, তলটো এখনিমান নদীটো একদম দ আছিল, তাৰে এখিনি আধা যদি প্লাষ্টিকে হৈ যায়, পানীখিনি উপাত দি নাযায়, নদীৰ একদম মাথাউৰি নাভাঙে কহেদি যাব? মানুহৰ ঘৰ তল নাযায় কিবা যাব? চবে কি কৰিছে? এখন চহৰৰ আৱৰ্জনা এটা নদীতে পেলাইছে। যেনে আমি উদাহৰণস্বৰূপে ধৰি ল'ব পাৰোঁ গুৱাহাটী ভৰলু নদী। ত' গুৱাহাটী মহানগৰীৰ গোটেই আৱৰ্জনাবোৰ সেই নলীটোতে পেলায়। গুৱাহাটীৰ বুলি নহয়, বহুত জেগাতে আছে এনেকুৱা। কি হৈছে? তাত পেলাইছে, পেলোৱাৰ ফলত অলপ বৰষুণ আহিছে, বৰষুণ অহাৰ ফলত সেই নালা গেলাইদি পানী যাব পৰা নাই, পানী যাব নোৱাৰিলে গুৱাহাটীত বানপানী নহয় ক'ৰবাত হ'ব? সেইকাৰণে গুৱাহাটীত একজাক নাওমিন্তি বৰষুণ দিলেও বানপানী হৈ যায়, হয় না? সেইটো এটা মূল কাৰণ। সাগৰ গেলাত দুনিয়াৰ ট্ৰাকে ট্ৰাকে প্লাষ্টিকৰ বস্তু পেলাই আছে, প্লাষ্টিক যিকোনো হ'ব পাৰে, আৱৰ্জনা আৰু। তাৰ ফলত সাগৰৰ মাছ, কাছবিলাকৰ কি অৱস্থা হৈছে আপোনালোকে ভাবি চাইছে না? অলপ ডিস্কভাৰী চেনেলটো চাব, তেতিয়া দেখা পাব। আমাৰ দৰে মানুহবিলাকৰ কাৰণে বেলেগ জীৱক কিয় অশান্তি দিয়ে আপোনালোকে? চ' আমি এটা কাম কৰিব লাগিব, প্লাষ্টিকটো ভাল কামত ইউজ কৰিব লাগিব, বা প্লাষ্টিকটো বৰ্জন কৰিব লাগিব, হয়। প্লাষ্টিক যদি বৰ্জন হয়, তেতিয়াহ'লে এই পৃথিৱী মুক্ত হ'ব। তথাপিও যিটো ৰ'দৰ প্ৰকোপ বাঢ়ি আছে, আৰু প্লাষ্টিকৰ যিটো ব্যৱহাৰ বাঢ়ি আছে, এনেকৈ হ'লে পৃথিৱী ধ্বংস হ'ব আৰু বেছি টাইম নাই।
আমিতো মৰিমে চবকে মাৰি লৈ যাম, সেনেকুৱা হ'ব অৱস্থা। হ'ব, মইনো কি জানো, মই আকৌ নাজানো, মই এটা ষ্টুডেণ্টহে। হ'লেও অলপ কিবা ক'ব লাগে বুলি ভাবিলোঁ, সেইকাৰণে ক'লোঁ। যদি কিবা ভুল হৈছে চৰি। আপোনালোকে যদি এতিয়াও প্লাষ্টিক ব্যৱহাৰ কৰাৰ ইচ্ছা আছে কৰক, মোৰ ক'ব লগা একো নাই। কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকৰ কাৰণে বেলেগে দুখ পায় সেইটো মই নিবিচাৰোঁ। চ' কি হৈছে, প্লাষ্টিকৰ কাৰণে সকলো দেশ বিদেশ একদম ভৰ্তি হৈ গৈছে। বানপানী বাঢ়ি গৈছে, ৰ'দ বাঢ়ি গৈছে। হ'ব, বহুত বকিলোঁ, 10 মিনিট 10.5 মিনিট বকিলোঁ। কিবা বকছোঁ আকৌ নাজানো, এনে মুখত যি আহিছে তাকে বকছোঁ। আৰু এটা কাম কৰিব পাৰে আপোনালোকে, ধুনীয়াৰ গছ গছনি ৰুব পাৰে। তাৰ ফলত কি হ'ব, গছ গছনি গেলাই কাৰ্বন ডাই অক্সাইড শোষণ কৰি ল'ব, আমাক কি দিব, অক্সিজেন দিব। আমি জানো গছ গছনি অক্সিজেন দিয়ে, আৰু অক্সিজেন দিয়াডালকে আমি সদায় কাটি থাকোঁ। আমি কি পাগল নেকি হে? যোনটো বস্তুৱে আমাক সহায় কৰি আছে সেইটোকে আমি কাটো, কেনেকুৱা কথা আৰু এইটো? কি ডেঞ্জাৰ কথা হে, হয় না? চাৰিওফালে বৃক্ষৰোপণ কাৰ্য চলি আছে, তথাপিও মই কৈছোঁ সকলোৱে গছ ৰুৱক, তেতিয়াহে অক্সিজেনৰ মাত্ৰা বাঢ়িব। অক্সিজেনৰ মাত্ৰা বাঢ়িলেহে মানুহ জীয়াই থাকিব, আৰু অক্সিজেনৰ মাত্ৰা বাঢ়িলেহে আমাৰ পৃথিৱীত বৰষুণ হ'ব, বৰষুণ হ'লেহে পৃথিৱী অলপ ঠাণ্ডা পৰিব। এই হ'ব, বহুত বকিলোঁ, 11:30 মিনিট বকিলোঁ। হ'ব, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, আৰু যোনে যোনে প্লাষ্টিক ব্যৱহাৰ কৰে, এই প্লাষ্টিকটো সকলোৱে ব্যৱহাৰ কৰে, ময়ো ব্যৱহাৰ কৰোঁ, চ' শ্বেয়াৰ কৰি দিয়ক সকলোকে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এইখিনিত থকা একে নামৰ চিম্বলটো ক্লিক কৰি। থেংক ইউ। ৰ'ব, এটা কথা ক'ব পাহৰি গৈছিলোঁ নহয়, কি জানে? এই প্লাষ্টিকৰ ফলত এই আমাৰ যি পৃথিৱীত, মনত আছে না চবৰে, অজন স্তৰ যি এটা আছিল, মনত আছে? অজন স্তৰ যি এটা আছিল, সেইটো কি হৈছে এতিয়া? বম ভংলা হৈ গৈছে, বম ফুটা হৈ গৈছে অজন স্তৰত। আমি জানিছিলোঁ অজন স্তৰে কি কৰে, সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি যোনটো আমাক শৰীৰক ক্ষতি কৰে, সেইটো আহাত বাধা দিছিল। এতিয়া কি হৈছে, বম ফুটা হৈ গৈছে, ফুটাই দি বেঙুনীয়া ৰশ্মি ডাইৰেক্ট আহি গৈছে, পৃথিৱীক আহি পাইছে বৰ্তমান। জানে? তাৰপিছত কি হৈছে, মানুহবিলাক জানে, আমি সকলোৱে জানো বেঙুনীয়া ৰশ্মিৰ পৰা কি হ'ব পাৰে, ছালৰ বেমাৰ হ'ব পাৰে। কি হৈছে চাবচোন এতিয়া, ছালৰ বেমাৰ দুনিয়াৰ হৈছে। কিহৰ কাৰণে? এই সূৰ্যৰ বেঙুনীয়া ৰশ্মি সোমাই গৈছে, ডাইৰেক্ট আহি গৈছে। কিয় নাহিব, কোনে ৰখি থাকিব এনেকে? আমি ইয়াতে দুনিয়াৰ প্লাষ্টিক ব্যৱহাৰ কৰি থাকিম, সেনেকে ৰখি থাকিব ইয়াতে? আৰু কৰা ব্যৱহাৰ প্লাষ্টিক, আমি অলপ দেৰিকে যাম ৰ, সেনেকে ক'ব? নকে সেনেকে। দিয়ক, প্লাষ্টিকটো ব্যৱহাৰ কৰা বাদ দিব, অলপমান হ'লেও, 5% হ'লেও বাদ দিব। প্লাষ্টিকেদি লেতেৰা কৰা মানুহ দুনিয়াৰ পাব, কিন্তু চাফা কৰা মানুহ নাই। গতিকে 100টা মানুহে লেতেৰা কৰি দামে থাকিব সদায়, 2জন মানুহে কি চাফা কৰিবহে? এনেকুৱা হৈছেতো জগতখন। গতিকে নিজেও অলপ চাফা কৰিব শিকক, 5% হ'লেও কমাই দিয়ক, তেতিয়া আপুনি 5% কমাব, এনেকৈ কমে একদিন এনেকৈ মুক্ত হ'ব বুলি মই ভাবোঁ।